এয়া চাওক আমাৰ দিৰিং নদীৰ মাজত কেনেদৰে গাড়ী আবদ্ধ হৈ আছে। ইপাৰৰ পৰা সিপাৰে পাৰ হৈ যাবলৈ ওলা অৱস্থাত এনেদৰে নদীৰ মাজতে আবদ্ধ হৈ ৰ'ল। ফৰচুনাৰ বাহন, ফৰচুনাৰ। এয়া চাওক আমাৰ দিৰিং নদীৰ মাজত কেনেদৰে গাড়ী আবদ্ধ হৈ আছে। ইপাৰৰ পৰা সিপাৰে পাৰ হৈ যাবলৈ ওলা অৱস্থাত এনেদৰে নদীৰ মাজতে আবদ্ধ হৈ ৰ'ল। ফৰচুনাৰ বাহন, ফৰচুনাৰ। এয়া চাওক আমাৰ দিৰিং নদীৰ মাজত কেনেদৰে গাড়ী আবদ্ধ হৈ আছে। ইপাৰৰ পৰা সিপাৰে পাৰ হৈ যাবলৈ ওলা অৱস্থাত এনেদৰে নদীৰ মাজতে আবদ্ধ হৈ ৰ'ল। ফৰচুনাৰ বাহন, ফৰচুনাৰ। এয়া চাওক আমাৰ দিৰিং নদীৰ মাজত কেনেদৰে গাড়ী আবদ্ধ হৈ আছে। ইপাৰৰ পৰা সিপাৰে পাৰ হৈ যাবলৈ ওলা অৱস্থাত এনেদৰে নদীৰ মাজতে আবদ্ধ হৈ ৰ'ল। ফৰচুনাৰ বাহন, ফৰচুনাৰ। এয়া চাওক আমাৰ দিৰিং নদীৰ মাজত কেনেদৰে গাড়ী আবদ্ধ হৈ আছে। ইপাৰৰ পৰা সিপাৰে পাৰ হৈ যাবলৈ ওলা অৱস্থাত এনেদৰে নদীৰ মাজতে আবদ্ধ হৈ ৰ'ল। ফৰচুনাৰ বাহন, ফৰচুনাৰ।